নারকেলটো বইয়া মাইরে বইয়া আপা ওই কি সাংঘাতিক বস্তু এইটো হয় পুরা বস্তু মই হেমান মানুহ বা আগলগতে ইমান দেখাই নাছিলো মই অসমৰ মানুহ কোপাই আছে নেকি 8 কেজিমান মানুহ আছে ৰঙা বগা নীলা হালধীয়া বাপ্পা ঐ ক'ত বগা দিলে মানুহ আছে ধৰতে নাই নেকি মানুহ দুই ধৰণৰ থাকে হয় নেকি ক'লা আৰু বগা হ'ব পাৰে বুঢ় বুজি পাইছা এতিয়া পাইছো দে কচোন ক'লা মানুহ আৰু বগা মানুহ দুটা বৈশিষ্ট্য কওঁ বৈশিষ্ট্য কলীয়া মানুহ বগা মানুহতকে কলীয়া জানা দেখোন তই কলীয়া মানুহৰ শালপান উলি দেখা নাপায় বাপ্পা ঐ কি বস্তু কিবা বগা মানুহ এইবাৰ বগা মানুহ কলীয়া মানুহতকে বগা শালপান উলি দেখা পায় চাউল পানী বগা মানুহটো কলীয়া পিছে নামটো কি তোৰ মোৰ নাম দিয়াকৰি নহয় মোৰ নাম দিয়াকৰি ক'ত পালি এনেকুৱা সাংঘাতিক নাম এইটো মোক মাৰি দিছি মই বোলে সৰুতে চানা হোৱা দিমে আছিলো সেইকাৰণে মোৰ নাম দিয়াকৰি লৈছি হ'ব পাৰে পিছে কিমানত পঢ়া তই মই 5ত পঢ়ি আছো 5ত পঢ়া ক খ জানা না নাজানা পুৰা জানো দেচোন মাত ক খ কাৰণে মাত ক খ গ ঘ ঙ প্ৰথম ছ দ্বিতীয় ছ তৃতীয় ছ চতুৰ্থ ছ প্ৰথম ছ কি প্ৰথম ছ দ্বিতীয় ছ তৃতীয় ছ এইগিলা বাইদেউ শিকাইছি মোক বাইদেউ কোন বাইদেউ কতে বাইদেউ তই স্কুলত পঢ়বা যা না কি কৰবা যা নাই বাইদেউ জোকাবা যাওঁ বাইদেউক জোকাবা যা কি মালাই তই পঢ়িয়া পাম মই কি বুলি জোকা বাইদেউ কত দে বেৰা ভাঙি লত দে বাপ্পা কৈ নৰা দে তোৰ লগত নৰা নেকি পাৰবি দে আৰু চব মানুহে ময়ো এনেকে লৈছো তই উঠাই কে লৈছা জিঅ'ত মেছেজ আহি আছে বানপানী হোৱাৰ আশংকা আছে যদি মই লম্পেনটো ভিজি যায় বয়ে হ'ব আৰু এই কি জোতা তোৰ এইটো কোন যুগৰ জোতা এটি বিদেশৰ দিনৰ যোগা ভাৰত স্বাধীন নহয় বাপ্পা ঐ পেলাই দি নৰা খেলিবি কিয়া নাই মামাতে বনাবাই ভাল তথাপিও পিন্ধি আছো যি জোতা যোৰ পিছে এনে তুমি কি কৰা এনে আপোনালোকৰ পইচা দি চব কৰোঁ ধন্যবাদ আমি এইটো সামান্য এটা অভিনয় কৰিলোঁ গতিকে আমাৰ এটা চেনেল আছে ষ্টাৰ আছাম গতিকে এই ষ্টাৰ আছামত আৰু ধুনীয়াকৈ কৌতুক কৰোঁ মানে এটা ভিডিঅ' কৰোঁ আমি তাতে গতিকে আপোনালোকে ষ্টাৰ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ